নমস্কাৰ, আপোনালোকক জীৱন যুদ্ধ এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। যিসকলে এডিআৰই গ্ৰেড 4 বা গ্ৰেড 3 আছাম পুলিচ অন্যান্য বিভিন্ন কম্পিটিটিভ এক্সামৰ কাৰণে যদি প্ৰস্তুতি চলাই আছে, আপোনালোকৰ বাবে এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকে যেন। আজি প্ৰথম কুৱেশ্যনটো হৈছে অসম দিৱস কেতিয়া পালন কৰা হয়? অসম দিৱস আপোনালোকে অপশ্যনসমূহৰ ভিতৰত অপশ্যন এটো হৈছে শুদ্ধ এনচাৰ, 2 ডিচেম্বৰ তাৰিখে অসম দিৱস পালন কৰা হয়। আকৌ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ বিখ্যাত গামোচা সাধাৰণতে কিহেৰে তৈয়াৰ কৰা হয়? অপশ্যনসমূহৰ ভিতৰত আপোনালোকে বহুতে হয়তো জানেই, অপশ্যন এটো হৈছে শুদ্ধ এনচাৰ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? আপোনালোকে অপশ্যনসমূহৰ ভিতৰত দেখিছেই, অপশ্যন বিটো হৈছে শুদ্ধ এনচাৰ, গোপীনাথ বৰদলৈ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ পশ্চিম সীমাত কোনখন ৰাজ্য আছে? আপোনালোকে বহুতে সেইটো জানেই, অপশ্যন বিটো হৈছে শুদ্ধ এনচাৰ, পশ্চিমবংগ পশ্চিম সীমাত থাকে অসমৰ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন? অপশ্যনসমূহৰ ভিতৰত অপশ্যন চিটো হৈছে শুদ্ধ এনচাৰ, প্ৰশান্ত মহাসাগৰ। আৰু 2 নম্বৰটো হৈছে আটলাণ্টিক মহাসাগৰ, আপোনালোকে সেইটো জানে। আৰু 3 নম্বৰটো হৈছে ভাৰত মহাসাগৰ। এইকেইখন মনত ৰাখি থৈ দিব আপোনালোকে। আকৌ নেক্সট কুৱেশ্যনটো হৈছে সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহটো কোনটো? আপোনালোকে অপশ্যনসমূহৰ ভিতৰত অপশ্যন চিটো হৈছে শুদ্ধ এনচাৰ, বুধ গ্ৰহ। আৰু বুধ গ্ৰহক আপোনালোকে ওচৰত থকা এটা গ্ৰহ, যিটো সূৰ্যৰ ওচৰত থাকে। আকৌ নেক্সট কুৱেশ্যনটো হৈছে দেশতকৈ মোমাই ডাঙৰ নহয় সেই কথাষাৰ কোনে কৈছিল বুলি ক'লে? অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো হৈছে শুদ্ধ এনচাৰ, লাচিত বৰফুকনে কৈছিল। কিন্তু বাক্যটো ভুল হৈছে, আপোনালোকে শুধৰাই ল'ব। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত আছে? আপোনালোকে সেইখিনি কথাটো হয়তো বহুতে জানেই, যিবিলাক মুখ্য কাৰ্যালয় সেইখিনি বহুতে পঢ়িছে। অপশ্যনসমূহৰ ভিতৰত অপশ্যন চিটো শুদ্ধ এনচাৰ আপোনালোকে দেখিছে। আৰু লগতে যদি চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ অশোক চক্ৰত কিমানডাল দণ্ড আছে? আপোনালোকে বহুতেই জানেই সেইটো, 24ডাল। অপশ্যন চিটো হৈছে শুদ্ধ এনচাৰ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে মোগলৰ সেনাপতি কোন আছিল? আপোনালোকে হয়তো বহুতেই জানেই, অপশ্যন চিটো হৈছে শুদ্ধ এনচাৰ, ৰামসিংহ আছিল। যেতিয়া আহোম আৰু মোগলৰ মাজত যিখন যুদ্ধ হৈছিল তেতিয়া মোগলৰ সেনাপতি আছিল ৰামসিংহ আছিল, আৰু আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন আছিল। সেইখিনি কথা হয়তো বহুতে জানেই। আৰু 1671 চনত মোগল আৰু আহোমৰ মাজত যুদ্ধ হৈছিল, সেইটো হৈছে শৰাইঘাট যুদ্ধ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল বুলি ক'লে বহুতে সেইটো জানেই, সেইটো হৈছে বিশ্বসিংহ আছিল। বিশ্বসিংহ আছিল কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল। আৰু বিশ্বসিংহৰ পুত্ৰ আছিল নৰনাৰায়ণ আছিল, চিলাৰায় আছিল। আপোনালোকে বহুতে সেইটো কথা জানেই। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ভিটামিন ডি অভাৱত কি ৰোগ হয়? অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো হৈছে শুদ্ধ এনচাৰ, আপোনালোকে হয়তো বহুতেই জানেই। আৰু কোনটো ভিটামিনত কি ৰোগ হয় সেইখিনি কথা আপোনালোকে চাব, কাৰণ সেইখিনি কম্পিটিটিভ এক্সামত আহেই। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ আটাইতকৈ দীঘলীয়া বান্ধ কোনটো বুলি ক'লে? অপশ্যনসমূহৰ ভিতৰত অপশ্যন হৈছে হীৰাকুণ্ড বান্ধ। আৰু হীৰাকুণ্ড বান্ধ ক'ত আছে বুলি ক'লে বহুতে হয়তো জানেই, সেইটো হৈছে উৰিষ্যাত আছে। আৰু সেইখিনি কথা আপোনালোকে মনত ৰাখি থ'ব। আকৌ নেক্সট কুৱেশ্যনটো হৈছে আপোনালোকৰ বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে অসমৰ কোনখন জিলাত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো হৈছে শুদ্ধ এনচাৰ, তিনিচুকীয়া। কিন্তু আপোনালোকে এইটো কথা মনত ৰাখিব যে ডিব্ৰু-চৈখোৱাৰ উদ্যানখন বেছিকৈ এটা কাৰণে বিখ্যাত হৈছে ঘোঁৰা, বনৰীয়া ঘোঁৰা বেছিকৈ পোৱা যায়, সেইটো কাৰণে বেছিকৈ বিখ্যাত। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ৰেড প্লেনেট মানে কি কৈছে? ৰঙা গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয়? সেইটো হৈছে মংগল গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়। আটাইতকৈ গধুৰ গ্ৰহ বুলি ক'লে বৃহস্পতি, আপোনালোকে জানেই। আকৌ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোনখন জিলা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত অপশ্যন ডিটো হৈছে শুদ্ধ এনচাৰ, বঙাইগাঁৱত আছে, বাক্সাত আছে, চিৰাঙত আছে। এইকেইখনত মানাহ ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। আকৌ নেক্সট কুৱেশ্যনটো হৈছে নামঘৰ প্ৰতিষ্ঠাপকৰ কৃতিত্ব কাক দিয়া হৈছিল? অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো হৈছে শুদ্ধ এনচাৰ, শংকৰদেৱে নামঘৰ প্ৰতিষ্ঠা কৰিছিল। প্ৰথম নামঘৰ ক'ত প্ৰতিষ্ঠা কৰিছিল বুলি ক'লে নগাঁও বটদ্ৰৱাত নামঘৰ প্ৰতিষ্ঠা কৰিছিল। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ সংসদৰ উচ্চ সদনৰ নাম কি? উচ্চ সদনৰ হৈছে
অপশ্যন বিটো হৈছে ৰাজ্যসভা। আকৌ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ চাহ উদ্যোগ আৰম্ভণি কেতিয়া হৈছিল? অসমত হৈছিল, প্ৰথম হৈছিল অপশ্যন বি 1837 চনত হৈছিল। আজি শেষৰ কুৱেশ্যনটো হৈছে ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোনে নিযুক্তি দিয়ে? এইটো হৈছে অপশ্যন বি ৰাষ্ট্ৰপতিয়ে দিয়ে। আজি ভিডিঅ'টো কেনেকুৱা পালে? যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ এনেধৰণৰ আপডেট আপোনালোকে এইটো চেনেলৰ যোগেদি পাই থাকিব। ধন্যবাদ।